bro is back with a new video. So guys, aji hoise our sabore favorite Sormeji birthday. So comment it sobe likhibo Sormeji karne happy birthday aru wish koribo jate Sormeji taklat notun suli joldi goje. Guys, as usual Sormeji nijor kapur nipine khali lungi pini bohi thake aru yar Sormeji notun suli gojise lahe lahe Sormeji new rupot kenuka lagise apnake comment Sormeji khula asun tumi দেখা পোৱা নাই কো ভিলেনত সে কম লাগা নাই ইনো ভিলেন হাই কইছো বা হাই বলি কও হাই ই এতিয়া একোই নুকুৱা হল ইনে হলে বহুত পেক পেক কৰে আৰু এয়া আছে মা জনে কেমেৰা উলাবলে লাষ্ট কৰিতে পলাব লাগে মু মা মানে অকমান লাষ্ট কৰে আকৌ মানুহে আকৌ কয় কিছুমানে ইনে লেভেল মাৰে বুলি লেভেল মাৰে বুলি কি লেভেল না মাৰো দে মোৰ লাজে লাগে আমি লেভেল মাৰি বুলি কয় কি একেবাৰে হাই ফাই একেবাৰে একদম মানুহ একদম আৰু লেভেল সেভেল মাৰিবলে আৰু ন কি শিকে লেভেল দি সমাজে নতুন লোকটোত কেনেকুৱা লাগিছে কমেন্ট এটা দিব দেই কিবা তো কোৱা তুমি বাবা তুমি ইমান কিয় মৰে মাৰি মোৰ মা ঢুকালে এতিয়া মোৰ মনত দুখ মই ৰাইজক কি ক'ম বাৰু কচোন এতিয়া দুখে সুখে বহি আছে মোৰ মানে আইতা ঢুকাল মানে কেদিনমান হ'ল তো হেকাৰণে মানে পাপাই চুলিখিনি খুৰাইছিলে এটো কাৰণে মানে একো হেৰি কাৰণে নহয় ইনে খুৰা নাছিল বাবা মানে মা ঢুকাল কাৰণে চুলিখিনি খুৰালে কাৰণে পাপা মানে অলপ কিবা মনটো দুখ কৰি থাকে আমাৰো বেয়া লাগে কিন্তু তথাপি আমি ভাবিছো যে এনেকে মানে মন চন মাৰি নাথাকো আমি আৰু শৰ্মাজি বাৰ্থডেটো আমি ভালকে কিবা সেলিব্ৰেট কৰো সৰুকে ঘৰতে আইতাই কৰিছিলে আগতে আইতাই মা প্ৰসাদ দিছিল গোসাঁই ঘৰত সেইকাৰণে বাবা মানে এইবিলাক কথা মনত পৰিলে দুখ লাগে বাট যিয়ে নহওক हम लोग तो है तुम्हारा बर्थडे मनाएंगे आज और शर्मा जी का आज रूप हम लोग चेंज कर देंगे पूरा मेकअप और पाउडर लगा के क्योंकि हम दोनों हैं मेकअप आर्टिस्ट तो गाइस मोर पापार फेवरेट डिश है घुगुनी पापा मैंने घुगुनी खाई बहुत ভাল পায় আৰু ঘুগুনি খাই পাপাই কৰে কিন্তু ঘুগুনি খাব কি মানে গুটে বুকি হল মা কচোন বুটখিনি পুকে ধৰিলে বুকে ধৰিলে আৰু হেকাৰণে এটো কি বনাম আৰু পায়ক খাই ভাল পায় পায়ককে বনাম আৰু তো পাপালে আজি আমি পায়ককে বনাম আৰু স্পেশাল কিবা এটা কৰিব লাগিব ऐसे ही हम तुमको कैसे छोड़े शर्मा আমাৰ ভবেন আঙ্কুলে যে ভবেনে মোক 3 দিনৰ ঘুগুনি 3 প্লেট ঘুগুনি বাকি আছে তাৰ ছোৱালী বিয়াৰ 1 প্লেট গাড়ী লোৱা হেনা 1 প্লেট আৰু আগৰ 1 প্লেট 3 প্লেট ঘুগুনি বাকি পাপাই খালি ভবেন আঙ্কুলৰ কথাই কিয় কৈ থাকে ভিডিঅ'ত মই বুজি নাপাওঁ একো নহয় কি দিবিচোন ই চাই পুৰা গম পাব পাপা কি কৈ আছে এইবিলাক জীৱনত ইমানে মোৰ হাই লেভেলৰ টেনচন হৈ গৈছে ন ৰাতিপুৱা শুই উঠিয়ে মোৰ এইটো টেনচন যে মই এতিয়া কি কৰিম গ্ৰেজুৱেট হৈ গ'লো তাৰপিছত মই এতিয়া এমএসসি কোড কৰিম কি নকৰিম এইবিলাক লৈ বহুত বেছি টেনচন যেতিয়া মানে এতিয়া মানে মই কি ক'ম এতিয়া চাগে মোৰ যোনবিলাক সিনিয়ৰ্ছ হয় সিহঁতে চাগে যে মোৰ ভিডিঅ'টো চাই বুজি পাব সিহঁতৰ ফিলিংছটো মোৰ এজত কেনেকুৱা বা মোৰ জুনিয়ৰ্ছখিনিয়ে পিছত যেতিয়া এইটো ভিডিঅ' চাব এইটো ভিডিঅ' যেতিয়া চাই পিছত যেতিয়া মোৰ এজ পাব তেতিয়া সিহঁতে ৰিয়েলাইজ কৰিব যে এইটো ষ্টেজ কিমান ক্ৰুচিয়েল হয় আৰু কিমান বহুত ইম্পৰ্টেণ্ট হয় কিয় যে কি বুলি ক'ম এইটো লাইফৰ চবতছে এটা ডাঙৰ টাৰ্ণিং পইণ্ট হয় বুলি ক'ম ক্লাছ 10, 12 সেইবিলাকতো গন সেইবোৰতো একো এখন ইউনিভাৰ্চিটিত সিট পাবলে বা এখন কলেজত সিট পাবলে কাৰণে সেই পাৰ্টিকুলাৰ মাৰ্কছটো লাগে বাট পিছত ইট ডাজন্ট ইভেন মেটাৰ এতিয়া ধৰক এব্ৰড ষ্টাডিজ কৰিবলৈ হ'লে যোনটো গ্ৰেজুৱেশ্যনৰ CGPA হয় ন সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া সেইটো হিচাপত কিছুমানক স্কলাৰশ্বিপো দিয়ে IELTS বুলি ইংলিছ এক্সাম এটা আছে সেইটোতো ইম্পৰ্টেণ্ট হয় বাট ন' ডাউট বাট CGPA অলছ' ইজ ভেৰি ইম্পৰ্টেণ্ট তো এতিয়া ইয়াৰ পিছত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আহিব মই এতিয়া কি কৰিম মই ভাবি আছোঁ মই এগ্ৰিকালচাৰৰ পৰা অলপ অকণমান অলপ বেলেগ এটা ডিৰেকশ্যন লৈ পেলাই পঢ়িম বুলি বাট কেছটো হৈছে এপ্লিকেশ্যন চব বন্ধ হৈ গৈছে আৰু 20 তাৰিখে লাষ্ট এপ্লিকেশ্যন হয় এখন ইউনিভাৰ্চিটিত তো মই ভাবিছোঁ সেইখনলৈকে যাওঁগৈ নেকি আৰু মই বেলেগ একো এণ্ট্ৰেঞ্চ এক্সামো নিদিলোঁ খালি এটা এক্সাম দিছিলোঁ খালি তাকো মোৰ মন নাছিল দিবলৈ কিয় মোৰ ছাবজেক্টটোৱে চেঞ্জ কৰিব মোৰ মন আছে তো মই ভাবি আছিলোঁ যে মই এব্ৰড ষ্টাডিজৰ কাৰণে যাম বুলি এপ্লিকেশ্যনৰ কনফাৰ্মেশ্যনো আহিছিলে কেইখনমানৰ পৰা স্কলাৰশ্বিপো পাইছিলোঁ ন' ডাউট বাট দ্য মেইন থিং ইজ ডেট অকণ মোৰ ভয় লাগে অলপ সাহসটো লাগিব মোৰ বাহিৰত যাবলৈ আগতেতো লগৰখিনিৰ লগত গৈছিলোঁ ন সেইটো এটা বেলেগ কথা এতিয়া অকলে এখন নতুন কাণ্ট্ৰিত সেইটো ধেমালি কথা নহয় চাওঁ কিবা হয় কপালত কি লিখা আছে হ'ব আৰু মই কেনে মায়ে বনাইছে স্কোৱাছৰ ভাজি আৰু ৰুটি মই যে ইমান বেয়া পাওঁ স্কোৱাছ ভাজি ৰুটি খাই পেলাই নহয় তো মই ভাবিছোঁ ইয়াৰ লগত অমলেট এটা বনাই লওঁ নেকি অমলেটৰ লগত খাওঁ Let's go. My dear future husband, ইমান ধুনীয়া অমলেট বনাইছোঁ
আই ডোণ্ট নো মানে হোৱাই মোৰ লাইফত ন এনেকুৱা কিছুমান মানুহ আহে লাইক দ'জ আৰ উইলিং টু মানে ডু এনিথিং ফৰ মি মানে আই লাভ ইউ এন অল মানে কিন্তু তথাপিও আই ফল ফৰ টক্সিক গাইজ চ' গাইজ এইটো হৈছে মোৰ আউটফিট এই পেণ্টটো যোনটো কিনিছোঁ এইটো ফৰ এভাৰ 21 পৰা কিনিছিলোঁ এইটো পিন্ধিয়ে যাওঁগৈ আৰু বজাৰলৈ যে কাপোৰ বিচাৰি পেলাই মোৰ টাইম নাই আৰু পাপাক সোধোঁ যে পাপাই মোক সদায় ফাটা জিন্স পিন্ধিলে গালি পাৰে এইটো পেণ্ট কেনেকুৱা লাগিছে সোধোঁগৈ মই অঁ পা এই পেণ্টটো কেনেকুৱা লাগিছে কোৱাচোন ক'ৰপৰা আনিছোঁ বোলে কিয় বেয়া লাগিছে কৈ ফিটা আলা পেণ্ট তেনেকুৱা লাগিছে কিবা ডাষ্টবিনৰ যে কলা হেৰিটো নিচিনা যে কিয় কেনেকুৱা লাগিছে জানো মই বুজি নাপাওঁ কি বেয়া লাগিছে এই পাপা টাকলাটো ইমান শ্বাইন কৰিছে হা কিয় কিয় দেখোন এইটো দেখোন ফাটাও নহয় জিন্সটো চোৱাচোন এইটো জিন্সে নেকি জিন্স নহয় এনেই পেণ্ট হয় কি এইটো বেয়া লাগিছে পেণ্টটো এইটো দীঘল হোৱা নাই জানো এইটো 15 মানে 16 টকা লৈছে পেণ্টটো এইটো কি বেয়া লাগিছে এইটো কি পেণ্ট কিনেহে চাওঁ পাতল দেখোন ভালেইতো লাগিছে কিনো বেয়া লাগিছে পেণ্টটো জিন্স কিটাতকে ভাল লাগিছে অঁ সেইকেইটাতকৈ ভালেই লাগিছে কোৱা চবক কিবা কোৱা ফটা জিন্সৰ অঁ কথা ফটা জিন্সতকৈ ভালেই হৈছে শৰ্মাৰ ছোৱালীক ভাল কাপোৰ দিলে এতিয়া পাপাই ক'ব অঁ ব'লা আমাৰ বজাৰলৈ যাওঁ তো গাইজ আমি ভাবিছোঁ এতিয়া বজাৰলৈ যাওঁ কিবা কিবি কিনোগৈ ব'লা না অঁ পাপা তো গাইজ টুপি বেলুন কেক চব অৰ্ডাৰ কৰি আহিছোঁ আজি সৰ্বাজী একদম পূৰা খুচ হৈ যাব একদম পাপা এইবিলাক নকৰিলেও খুচ হ'ব কিন্তু তথাপি মন যায় ন আৰু কৰিবলৈ ন মা তাতকৈ বেছি এক্সাইটেড হৈ আছে কেক কাটিবলৈ কাৰণে অ' মা কি কি বনাবা আজি ভাবিছেনে কিবা পাপাই ভাল পোৱা এই নহয় ৰ'বাচোন মাংসটো নানা নহ'ল নহয় মাংস আনিবলৈ পইচাই নিনিলোঁ মই এতিয়া বাবাক কম নেকি যে পইচা দিয়া মাংস কিনিবলৈ সেইকাৰণে মই দুপৰীয়া ওলাই যাম কৈ পঠিয়াইছোঁ মাংস আনিবলৈ কৈছোঁ আজি মোৰ মষ্ট ফেভৰেট ৰেচিপি বনাব মায়ে মানে ভাতকেৰেলাটো ফালি পেলাই যে কিবা ভৰাই দিয়ে সেইটো বনাব বহুত দিন বনোৱা নাছিল মই মাক কৈছোঁ যে বনোৱা মায়ে কয় বহুত যোগাৰ পাতি লাগে সেইকাৰণে মই মাক অকণ হেল্প কৰি দিওঁ মানে কাম বঢ়াওঁ অলপ মাৰ মায়ে কয় যে মই মাৰ হেল্প কৰাতকৈ মই মাৰ কাম বঢ়াওঁ বোলে বেছিকৈ তো যিয়ে অলপ কামকৈ বঢ়াই দিওঁ অলপ আৰু দুপৰীয়া মানে আমি একো স্পেচিয়েল নকৰোঁ অলপ চলপ এনেই অকণ ভেজ চেজকৈ খাই লওঁ আৰু আবেলি আমি কৰিম পাৰ্টি সদায় মায়ে যদি এনেকৈ খোৱালেহেঁতেন আমাক আৰু অকণ শকত হ'লোহেঁতেন মই চাগে গাইজ পাপা হৈছে মেথছৰ টিচাৰ আৰু দুইজনী ছোৱালীয়ে মেথছত গাধ অ হেল্ল' তই গাধ মই তুমি প্ৰাউড ফিল কৰা নে নকৰা কোৱাচোন Hey guys, मैं रिपोर्टर मयूरी शर्मा फिर से आ चुकी हूँ भाई को ब्रो के किचन में नहीं पार्लर में जो ये मेरी शिष्य है और मैं इसकी गुरु तो पहले हम लोग करेंगे बर्थडे बॉय का मुंह साफ जी चलो ये है एक चड्डी नहीं इसको हम बोलते हैं वाइप फेस वाइप जो बच्चों के पॉटी যে দাড়ি থাকে যে মানুহবিলাকৰ যে বুঢ়া হৈ যে মানুহবিলাক যে এখিনি যে দাড়ি থাকে যে গাইস মই ইমানে নিলাস মোৰ মেথছৰ পৰীক্ষা কাইলৈ আৰু মই ইয়াত ভিডিঅ' বনাই আছো আৰু মোক দুদিন বন্ধও পালো তথাপিও মোৰ কোৰ্স কমপ্লিট নহল সেইকাৰণে আমি এতিয়া বনাইছো ভিডিঅ' এইটোৱে হয় এটা হেৰি এক্সাম্পল শৰ্মা ফেমিলি ছোৱালী গাইস শৰ্মাজি দিয়ে মানে সেভেজ দিবলৈ যেতিয়া আমি ভিডিঅ' বনাও देखो मेरी साफ दांत भाविছো মই কোলগেটৰ এপিডাইছ সো গাইস আমাৰ ঘৰটো বেয়াই দেখা দিছে আৰু কি ভাল ভঙা টিভি ওলাইছে নেকি কৰে নেকি কৰ এই নহয় এপিলে तो गाइस देखिए शर्मा जी रेडी हो गया है अभी हम इनको करेंगे तैयार अपने बर्थडे पार्टी के लिए
কেনেকুৱা ফিল হৈছে পাপা লগাই দিওঁতে তোমাক যে মই ইমান হেৰি কৰি দিছোঁ ন মানে ইমান চেৱা তো তুমি মোক iPhone 14 Pro Max এটা কিনি দিবা হা দে দিবানে পাপা মোক এই পুতাক বেছি হ'লেও মই কিনিম iPhone 14 Pro Max এনেওতো আমাৰ ঘৰৰ বেষ্ট প্ৰডাক্ট জাষ্ট শ্বাট আপ তো গাইজ শৰ্মাজী চেন কি নীন্দ শুই আছে 5 মিনিটমান এনেকৈ ৰাখিবলৈ দিওঁ তাৰপিছত গ্ল'য়িং আৰু ব্ৰাইটনিং স্কিন হৈ যাব আৰু আমাৰ ঘৰত লাইটৰ বিলো দিব নালাগে তেতিয়া কিয় যে মোৰো স্কিন ব্ৰাইটনিং পাপাৰো স্কিন ব্ৰাইটনিং তো লাইট জ্বলাने की कोई जरूरत ही नहीं है इस घर में ঘৰত যিহেতু মই এনে বেকাৰ আছোঁ ফ্ৰিজত কি আছে তাকে চাওঁ জেলেপি হেপী দুৰ্গা পূজা মায়ে ফেচবুকত কিবা খানা খোৱা ভিডিঅ' চাই আছিল মই ওচৰতে শুই শুই চাই আছিলোঁ আৰু মোৰো টোপনি আহি গ'ল তো এতিয়া যাম পাপাৰ পাৰ্টি কেক বজাৰ কৰি আহিলোঁ ষ্টেপ লগাব লাগিব টুপিত চা পাপাই কৈছে মই টুপি নিপিন্ধো বুলি কিন্তু পিন্ধামে আৰু হেৰি মালে হেৰি আনিলোঁ কি মাজা আনিলোঁ মায়ে খালি বাহিৰত গ'লে মাজা এটা আনিবিচোন মাইনা এনেকৈ কয় আৰু কি আচাৰ এটা আনিলোঁ এইটো কি ভূত জলকীয়া পিকল খাবা না আৰু গাড়ী পাপাক নকবা দেই আচাৰটোৰ নাম কি কৈছে মাদাৰ এইটো কিহৰ হা কিহৰটো এই অসমত বনোৱা আচাৰ এইটো মৰিগাঁও আৰু এইটো মই ফাৰ্ষ্ট টাইম কিনিছোঁ এইটো কেণ্ডেল হয় ফুলৰ কেণ্ডেল মানে একদম লুকাই থাকে আৰু জ্বলালে একদম এনেকুৱা হৈ যায় কি হেপী বাৰ্থডে সাউন্ড কৰে যে বহুত সময় আৰু কেকটো পিছত আমি আনবক্সিং কৰিম নৰ্মেল কেক হয় আৰু পাপা ক'লৈ গ'ল পাপাক সাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ পাপাই মোক লৈ গৈছে দোকানলৈ সাৰপ্ৰাইজ লৈ আৰু পাপাই মোক কৈছে যে টুপি মই নিপিন্ধো দেই মাইনা মাৰক পিন্ধাবি বোলে গাইজ শৰ্মাজী আহিছে আৰু আমি ইয়াত ডেক'ৰেশ্যন সৰুকৈ কৰি থৈছোঁ জল্দি বলক পাপাই সাৰপ্ৰাইজ আমাৰ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টাকলু শৰ্মা হেপী বাৰ্থডে টু ইউ আরে কি মাইক ভিডিও বনাতে কি বড় উঠা করে আহা শর্মেজি আহক বহকি এটা কেক তো কা তুমি পরীক্ষা আছে পড়তে লাগে Beautiful day, my beginning will be as bright as the sun. Come, won't you come along? And it feels so bright, it's like luck is raining on me. Go and follow your heart, doesn't matter how far. There is so much love to give. Something's telling me this time, baby, baby, now I know. Baby, baby, gotta go. There is so much love to give. Something's telling me it's right. When you came to me, oh, I knew it's you, yeah, boy. The one to show me now and forever. No, you'll never be alone again. গাইস আমাৰ এই কেণ্ডেলটো এতিয়া আৱাজ কৰিছে গান বজিছে যেতিয়া আমাৰ কেক চেক কাটি হৈ গ'ল আৰু ভাগ্যবোৰ চব দুখ গাইস তাই কেণ্ডেল জ্বলাইছে কিন্তু গানটো নবজালে আৰু মোৰ ছাতিৰ দিমাগে এইটো হেৰি কৰি পেলাই এইটো ঠিক কৰিছে তো পাপাই পাৰ্টি দিছে আমাক মাংস তো সেইটো মই আজি ভাবিছোঁ स्पेशल डिश बनाम ব্ৰইলাৰ बॉयलर से बॉयलर का दाम है कम और हमारे पास इतना टाका नहीं है कि हम लोग लिटिल मोटी खाए ऐसे ही झूठ बोल रही हूँ हमारे पास इतने पैसे हैं कि पैसे ऐसे नहीं হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ পড়া এটা কি গুড়িয়া দিব দিও বুলি কো এটা বন্ধ কেনে পড়ে ওটা বন্ধ কর তো পাপা বাৰ্থডে স্পেশাল ডিনাৰ কেনেকুৱা লাগিলে মায়ে বনাইছে পোলাও মই বনাইছোঁ মাংস আৰু এইটোতো আমাৰ ময়ূৰী জ্বলা খাব নোৱাৰে সেইকাৰণে মায়ে বনাইছে তো গাইস hope you like this video and if you like this video don't